नमस्कार यूट्यूब, स्वागत है आप सभी को सेटियास ब्लॉग में। आज हमारे घर काखते माननीय द्रौपदी मुर्मुर dangrianiर bijoi utjapan माने प्रसेशन करा हबो आमार गाँवते प्राय बरदৈবাম माझी गाँव ओसरे पाजरे बरदৈবাম अञ्चलत माने जिमानखिनि ओसर आदिवासी गाँव আছে আৰু ইফালে এনেকৈ ঘূৰি পিনি মানে তাক ঘূৰা হ'ব, প্ৰচেছন কৰা হ'ব আৰু তাকে আপোনালোকৰ আগত অকণমান দেখুৱাম বুলি ভাবিছোঁ। আৰু বলক আৰু এয়া বাহিৰলৈ ওলাই দেখিছোঁ চাওক আমাৰ চোতালত গোটেই বাইকে বাইক হৈছে। ৰাস্তাটো গাড়ী গোটেই মানুহ যথেষ্ট আহিছে আৰু এইফালে ৰাইজবোৰ বহি আছে ছাঁহত, গছৰ ছাঁহত। বন্ধুসকল এইটো দেখিছে কি সুন্দৰকৈ বনাই থোৱা আছে। এইটো সেইদিনা বনাইছিলে যিদিনা নেকি আমাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি বিজয় হৈছিলে আৰু ইয়াতে সকলো ৰাইজে মিলি ফূৰ্তি কৰিছে। প্ৰচেছন আৰম্ভ কৰা হ'ব। এতিয়া ইয়াত ধূপ চাকি জ্বলাই ল'ব, কিবা এটা কৰিব চাগে, তাৰপিছত আৰম্ভ কৰা হ'ব আৰু প্ৰচেছন। প্ৰচেছন কৰা ৰাইজ আহি উপস্থিত হ'লহি আৰু সকলোকে কিছু সুষম আহাৰ প্ৰদান কৰা হ'ব। আৰু ইয়াৰ ৰাইজ সকলো বহুত আনন্দত আছে আৰু বহুত গৌৰৱ, কাৰণ আজি আদিবাসী সমাজৰ পৰা এগৰাকী মহিলাৰ ৰাষ্ট্ৰপতি হৈছে, সেয়া বহুত গৌৰৱৰ কথা। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।